নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস নহয় জানো, সেয়ে মই বিশ্ব পৰিৱেশ দিৱস হিচাপে দুজোপা পুলি প্ৰতি বছৰে লগাওঁ। আৰু আমাৰ ঘৰত যিহেতু মাটি নাই, মোৰ মাহঁতৰ ঘৰতে লগালোঁ এবাৰ, আৰু স্কুলত লগাইছোঁ। দুটা পুলি লৈ গৈছিলোঁ, এটা স্কুলত লগাইছোঁ আৰু এটা মাহঁতৰ ঘৰত লগাইছোঁ। যিকোনো এটা বাচিলেও হ'ব নহয় জানো, কাৰণ কেলে আমাক গছ লাগেই, আৰু গছৰ অবিহনে আমি কোনো জীৱই থাকিব নোৱাৰোঁ। আৰু সেয়ে গছৰ বিষয়ে মই বিতংকৈ একো ক'বলৈ নাই, আপোনালোকে প্ৰত্যেকে জানেই গছৰ পৰা আমাৰ কি বেনিফিট হয়, গছ ৰুলে আমাৰ কি হয়, চবে জানে। আমাৰ সেউজীয়া ধুনীয়া অসমখনি আমি নিজেই সেউজীয়া কৰি ৰাখিব লাগিব নহয়নে? তাকে এনেও আমাৰ অসমখন সেউজীয়া ধৰণীত সঁচাই ধুনীয়া। সেইকাৰণে এই ধুনীয়া ধৰণীখনক আৰু ধুনীয়া কৰি তুলিবলৈ আমি প্ৰত্যেকেই একোজোপাকৈ গছ ৰুব নোৱাৰোঁনে? নিশ্চয় পাৰোঁ, নহয়নে বাৰু? এয়া ফল মূলৰ গছেই যে হ'ব লাগিব কোনো কথা নাই, যিকোনো গছ ৰুলেই হয়। গছৰ পৰা আমাৰ যিখিনি বেনিফিট পাওঁ সেইখিনি আমি পালেই হয় নহয় জানো। আৰু এয়া হ'ল আমাৰ নাতি পোৱালিটোক কৈ আছোঁ যে আমি 5 জুন আজি, সি একো বুজা হোৱা নাই বাৰু, হ'লেও সি মোক সুধি আছে এজোপা কি গছ হয় আৰু কিয় ৰুইছা সুধিছে। তাক মই কৈ আছোঁ এজোপা আম পুলি হয়, তুমি ডাঙৰ হ'লে আহি খাবাহি আজোৱাইতা ঘৰত, তাকে বুজাই আছোঁ। আৰু পুলিটো ৰুলেই নহ'ব নহয়, তাত পানীও দিব লাগিব নহয় জানো। সেয়ে মই প্ৰথম পুলিটো ৰুইছোঁ যেতিয়া পানীকণো ময়ে দিলোঁ। তাৰপৰা মাক কৈছোঁ প্ৰথম পানীকণ মই দি গৈছোঁ, কিন্তু পিছৰ যত্নখিনি তুমি ল'বা। আৰু যিহেতু ইমানেই চোকা ৰ'দ, সেইকাৰণে পানী অকণ লগে দি দিছোঁ। আৰু মাহঁতৰ বাৰীখনত ইমান ৰ'দ পৰি নাথাকে বাৰু, কাৰণ কেলৈ গছ গছনি আছেই যিহেতু, সেয়ে হ'লেও অকণমান পানী দি দিছোঁ লগে। আৰু পিছত মাক কৈছোঁ তুমি যত্ন ল'বা, আৰু পুলিটো যাতে বাচে আৰু ভাল হৈ থাকে, তাকে তুমি যত্ন ল'বা। আৰু এয়া দেখিছানে, মই প্ৰথম আৰম্ভণিতে ৰুইছোঁ মই স্কুলত, কিন্তু মই ভিডিঅ'টো দিছোঁ শেষত। মই স্কুলত প্ৰথম ৰুই ল'লোঁ, স্কুলত এয়া ল'ৰা ছোৱালীবোৰকে চাই আছে দেখিছেনে। আমাৰ স্কুলৰ মাটি তেনেই কম, হ'লেও পুলি এটা ৰুইছোঁ আমাক ছাঁ দিব বুলি, কণ শিশুসকলে যাতে আৰাম পায়, গছ এজোপা হ'লে শান্তি পায়, সেই বুলিয়ে গছজোপা ৰুইছোঁ। এজোপা হ'ল কৃষ্ণচূড়া গছ। আৰু আজিৰ সেই বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটো মই এইদৰে পালন কৰিলোঁ। আৰু ধন্যবাদ, পুনৰ নতুন এটা ভিডিঅ'ৰে লগ